গাইজ, কেনে আছে আপোনালোকে? নিশ্চয় ভালে আছে। মই বনশ্ৰী আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা নতুন ব্লগ। আশা কৰোঁ মোৰ এই ব্লগটো চাই আপোনালোকে নিশ্চয় ভাল পাব। এতিয়া সময় 8 বাজিছে। আমি ৰাতিপুৱাৰ চাহকাপ খাই লওঁ। সৰু ল'ৰা ছোৱালী যাৰ ঘৰত আছে সেইবোৰে বুজি পায় কিমান ব্যস্ত। ময়ো বহুত ব্যস্ত। মোৰ বাবু এটা আছে, তাৰ লগত মই বহুত ব্যস্ত থাকিব লাগে। তাৰ মাজেৰে মই আপোনালোকক নতুন নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰি যাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আজি মই ঘৰত অকলে আছোঁ বাবুৰ লগত। বহুত বোৰ হৈছোঁ। বিশেষ কামো নাই, যিহেতু মানুহ কম, কামো কম। গতিকে মই আজি মোৰ ছালৰ যত্ন ল'ম বুলি ভাবিছোঁ। মোৰ মুখখনৰ একেবাৰে ক'লা ক'লা স্পট পৰিছে। সেইবাবে মই ঘৰতে থকা এল'ভেৰাৰ ঠানি এটা কাটি আনি কিনে গালত লগাম বুলি ভাবিছোঁ। বহুত বাবু হোৱাৰ পৰা মই ছালৰ যত্ন একেবাৰে ল'ব পৰা নাই। চ' মই এতিয়া অলপ ছালৰ যত্ন ল'ম বুলি ভাবিছোঁ। বাবু যিহেতু ডাঙৰ হ'ল। এতিয়া মই মুখখন অলপ কুহুমীয়া পানীৰে ধুই আহিলোঁ। ধুই আহি এতিয়া মই আপোনালোকে ইয়াৰে জেলটো বাতি বা প্লেটত উলিয়াই ল'বও পাৰে। মই ডাইৰেক্ট ঘঁহি দিম। তুমি মাৰ কি হয়? আৰু পাপাৰ কি হয়? হা? পাপাৰ দেয়া আৰু মাৰ কি হয়? মাৰ বুকু হয়। মই এইটো ব্যৱহাৰ কৰিব আজি 3-4 দিনমান হ'ল। কিছু কমিছে, কিন্তু মই পূৰা এমাহ কৰি যাওঁ, কমেনে নকমে। এতিয়া মই 10 মিনিট পিছত মুখখন আকৌ কুহুমীয়া পানীৰে ধুই দিম। তেনেকৈয়ে মই প্ৰায় এমাহ কৰি চাওঁচোন কি হয়। এতিয়া মই মুখখন ধুই কিনে আজৰি হৈ ল'লোঁ। মুখখন কিবা এটা ভাল লাগিছে। আপোনালোকেও ব্যৱহাৰ কৰি চাব পাৰে যদি আপোনালোকৰ ঘৰত এল'ভেৰাৰ পুলি আছে। চাওঁচোন বাহিৰত মোৰ ল'ৰাই কিবা কৰি আছে। চাওকচোন ল'ৰাই কেনেকৈ ৰাজহাঁহকেইটা পিটিব ধৰিছে। এয়া আমাৰ গুণৰ মাহী আহি গ'ল। গুণে মাহী আহিলে খুব ফূৰ্তি পায়। এতিয়া সন্ধিয়া হ'ল, দেউতাহঁত নামত যাবলৈ ওলাল। ওচৰতে এখন নাম আছে আমাৰ। ককাকক দেখি বেটাও গাড়ীত উঠিব বহুত ইচ্ছা কৰিলে। উপায় নাই, ময়ো তাৰ লগতে গাড়ীতে উঠি দিলোঁ। এনেকৈ ধেমালি কৰি থাকোঁ আৰু বেটাৰ লগত মই। এতিয়া মই দোকানৰ পৰা আহোঁ। ভণ্টিও আহিছে। আজি যিহেতু মঙলবাৰ, আমি মাছ মাংস কণী একো নাখাওঁ। সেইকাৰণে ৰুটি আৰু পনীৰ তৰকা খাম বুলি ভাবিছোঁ। আহক আমি দোকানৰ পৰা আহোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।